মা, কথা ডিম্পল চুতীয়া আৰু আবৃত্তিকাৰ ৰোহনজিৎ বৰা। মা, তই চিন্তা নকৰিবি, তোক দুখত নেৰাখোঁ। তই ভবাৰ দৰে ডাঙৰ মানুহ হ'ব নোৱাৰিবও পাৰোঁ, কিন্তু কথা দিছোঁ মা, তোৰ প্ৰতিটো সৰু সৰু সপোন পূৰণ কৰিব চেষ্টা কৰিম। ডাঙৰ হৈ অহাৰ লগে লগে এনে লাগিছে তইহে কেৱল মনৰ কথাবোৰ বুজিব চেষ্টা কৰ, বাকী সকলোবোৰেতো হাঁহি হাঁহি সকলো উৰুৱাই দিয়ে। মা, তয়ো কিন্তু মনোবিজ্ঞানীতকৈ অলপো কম নহয়। মোৰ শুকান চেহেৰাটো দেখিয়েই কৈ দিব পাৰ মোৰ কি হৈছে। তোক টান মাত এষাৰ মাতিলে তই ভুল নুবুজিবি। তোক টান মাতষাৰ কোৱাৰ পাছত তোতকৈ বেছি মইহে কান্দো। সকলো সহ্য কৰিম মা, তোৰ চকুত চকু পানী কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু দেউতাক কবি, মোৰ মৌনতাবোৰতো দেউতাৰ প্ৰতি ভালপোৱা বহুত আছে, আৰু যেতিয়া প্ৰকাশ কৰিব সুবিধা পাম সকলো মৰম ভালপোৱাই দেখুৱাই দিম। মা, তই চিন্তা